নমস্কাৰ, মোৰ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। মই আজি এটা বহুত টেষ্টি ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। মই চয়াবিন আৰু কণীৰৰ এটা নতুন ৰেচিপি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো আশা কৰিছোঁ লাষ্টলৈকে চাই থাকিব, মাজত স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। ৰেচিপিটোৰ কাৰণে মেইন প্ৰয়োজনীয় বস্তু হৈছে চয়াবিন মই এনেকৈ হৈছে মোৰ পিঁয়াজ মই দুটা ডাঙৰ পিঁয়াজ এনেকৈ কাটি লৈছোঁ। তাৰপাছত আৰু এইটোখিনি বিলাহী লৈছোঁ, মই এটা ডাঙৰ বিলাহী এটা এনেকৈ কাটি লৈছোঁ। আৰু এইখিনি হৈছে মোৰ ৰচুন আদা পেষ্ট, আৰু ইয়াত মই গোটা মছলা অলপমান মিক্স কৰি কণীটো মই আগে ইয়াত ভাঙি দিছোঁ। আৰু এইটো কণীও ভাঙি দিছোঁ। তাৰপিছত এইখিনি ভালকৈ এনেকৈ মিক্স কৰি লৈছোঁ। একদম ভালকৈ মিক্স কৰি ল'ব। চয়াবিনখিনিৰ লগত কণীখিনি ভালকৈ এনেকৈ মিক্স কৰি ধুনীয়াকৈ এনেকৈ ল'ব। মই ইয়াত দিম হালধি আপোনালোকে এনেকৈ জোখমতে দিব। তাৰপাছত এইখিনি মোৰ ধনিয়া পাউডাৰ, আৰু মোৰ এইখিনি ৰেড চিলি পাউডাৰ, আৰু মই এইখিনি নিমখ লৈছোঁ। নিমখ আপোনালোকে জোখমতে ল'ব। এতিয়া মই এইখিনি ভালকৈ এনেকৈ মছলাখিনিৰ লগত এনেকৈ মিক্স কৰি লওঁ। এতিয়া মই এইখিনি 5 মিনিটমান এনেকৈ মছলাখিনিৰ লগত মিক্স হ'বলৈ দিম। এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ, আৰু ইয়াতে মই মিঠাতেল দি দিছোঁ। তেলখিনি মোৰ এতিয়া গৰম হৈ গ'ল। মই ইয়াতে চয়াবিনখিনি দি দিছোঁ প্ৰথমতে। আৰু চয়াবিনখিনি দি ভালকৈ একদম ধুনীয়াকৈ এনেকৈ লৰাই থাকিব লাগিব। মই চয়াবিন আৰু কণীখিনি এনেকৈ 5 মিনিটমান ভাজি ল'ম। এতিয়া মোৰ চয়াবিনখিনি হৈ গ'ল। একদম বেছি টাইট কৰিব নালাগে, এইটো ষ্টাইলত হ'লেও হৈ যাব। বেছি টাইট কৰিলে মতে ভাল নহ'ব খাবলৈ। এইটো ষ্টাইলতে এতিয়া মই এইখিনি গৰম হৈ গ'ল মছলাৰ পেষ্টখিনি বনাবলৈ। প্ৰথমতে মই ইয়াত জিৰা দিছোঁ। তাৰপাছত মই এইখিনি ৰচুন আদাৰ পেষ্টখিনি দি দিছোঁ। তাৰপাছত মই এইখিনি পিঁয়াজখিনি মই এনেকৈ দিছোঁ ইয়াত। পিঁয়াজখিনি এতিয়া মই ভালকৈ এনেকৈ ভাজি ল'ম। এতিয়া মই মছলাখিনি মিক্স কৰি লওঁ। মই এটা বাতি লৈছোঁ, আৰু ইয়াতে মই ৰচুন আদাৰ আৰু মই গোটা মছলাখিনি দি দিছোঁ ইয়াতে এচামুচ। তাৰপিছত মই হালধি দিছোঁ এচামুচ, ধনিয়া পাউডাৰ দিছোঁ এচামুচ, আৰু ৰেড চিলি পাউডাৰ মই আধা চামুচ দিছোঁ। তাৰপাছত মই এইটো লৈছোঁ মই চিকেন মছলা মই দি দিছোঁ অলপমান। তাৰপাছত মই ইয়াত পানী দি দিছোঁ, আৰু পানীখিনি দি মছলাখিনি ভালকৈ এনেকৈ মিক্স কৰি লৈছোঁ। মোৰ পিঁয়াজখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই ইয়াত গুলি থৈ দিয়া মছলাখিনি ঢালি দিছোঁ, আৰু এনেকৈ ভালকৈ মছলাখিনিৰ লগত পিঁয়াজখিনি
এইখিনি ভালকৈ মই সিজাই ল'ম। মছলাখিনিৰ লগত পিঁয়াজখিনি ভালকৈ সিজি গ'ল। মই ইয়াতে বিলাহী দি দিছোঁ। বিলাহী মই এনেকৈ কাটি লৈছিলোঁ যে সেই বিলাহীকেইটা দি দিছোঁ আৰু বিলাহীখিনিও মই এনেকৈ ভালকৈ সিজাই ল'ম মছলাখিনিৰ লগতে। ইয়াতে মই নিমখ দি দিছোঁ। নিমখ আপোনালোকে জোখমতে দিব, কাৰণ মই চয়াবিনখিনি ভাজোঁতেও মই নিমখ দি লৈছিলোঁ, সেইটো কাৰণে মই ইয়াত অলপমান তাককৈ দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ সিজিবলৈ দিম। মই ইয়াতে অলপমান পানী দি দিছোঁ। পানী দি মছলাখিনি ভালকৈ সিজিবলৈ দিছোঁ। তাৰপিছত আৰু অলপমান দেৰি এনেকৈ মছলাখিনি সিজিলেই হৈ যাব। মোৰ মছলাৰ পেষ্টখিনি ভালকৈ সিজি গ'ল, একদম ধুনীয়াকৈ বিলাহীখিনি সিজি গ'ল। এতিয়া মই ইয়াতে চয়াবিনখিনি দি দিছোঁ। চয়াবিনখিনি দি ভালকৈ মছলাখিনিৰ লগত মিক্স কৰি লওঁ। এতিয়া মই এনেকৈ ঢাকি থৈ দিম। অলপমান দেৰি এনেকৈ চয়াবিন আৰু মছলাখিনিৰ লগত ভালকৈ মিক্স হৈ গ'ল, একদম ধুনীয়াকৈ এতিয়া সিজি গ'ল। ইয়াতে মই দি দিছোঁ গৰম পানী। আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব। গৰম পানী ব্যৱহাৰ কৰিলে তেতিয়া চব্জিখিনি বেছি সোৱাদ হ'ব খাবলৈ। আৰু মই এতিয়া এনেকৈ আপোনালোকে জোখমতে পানীটো দিব। আৰু মই এইখিনি পানীখিনি দি ভালকৈ এনেকৈ উতলাম আৰু অলপমান শুকুৱাই দিম ভালকৈ। আপোনালোকে বাৰু এনেকৈ বনাইছেনে কেতিয়াবা? যদি নাই বনোৱা তেতিয়াহ'লে বনাবচোন, খাবলৈ বহুত সোৱাদ হয়। এতিয়া মই এইখিনি এনেকৈয়ে থৈ দিম।